নমস্কাৰ বন্ধুসকল, জ্যোতিষ ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ পুনৰ নতুন এটা ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো হৈছে গাঁও অঞ্চলত বেছিকৈ পোৱা এইটো ছিজনত হোৱা এটা বস্তু, সকলো মানুহৰে আচলতে প্ৰিয় কণবিলাহীৰ আচাৰ। আজি ৰেচিপি এটা লৈ আহিছোঁ। তেন্তে আহক কণবিলাহীৰ আচাৰ বনাওঁ। আৰু আচাৰ বনোৱাৰ আগতে কণবিলাহীটো ছিঙিব লাগিব। প্ৰথমতে ছিঙি লওঁ, তাৰ পাছতে বনাওঁ। এয়া কণবিলাহী ছিঙি লওঁ, লগতে বৰ বিলাহী কেইটামানো ছিঙি লওঁ। মাছৰ জোল খাব লাগিব। আৰু কণবিলাহী কোনে কোনে কিহৰ লগত খাই ভাল পায় মোক কমেণ্ট কৰি জনাব। আৰু বন্ধুসকল, কণবিলাহীৰ চাটনি খাইছেনে বাৰু? কণবিলাহীৰ চাটনিৰ ৰেচিপিটো মই আগতে দিয়া আছে, যদি চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, চাই ল'ব। এয়া আমাৰ বিলাহী ছিঙা হৈ গ'ল। এয়া বৰ বিলাহী কেইটামান ছিঙিলোঁ আৰু কণবিলাহী অলপ। প্ৰথমতে কণবিলাহীখিনি ভালকৈ ধুই ল'লোঁ। ধুই পেলাই অলপ পানীটো যাবলৈ দি কণবিলাহীখিনি এইদৰে ভিডিঅ'ত দেখুওৱাৰ দৰে ভাঙি ল'লোঁ। এয়া চাওক, গোটেইখিনি কণবিলাহী ভাঙি ল'লোঁ। বেছি বিলাহী লোৱা নাই। আৰু আধা চামুচ হালধি আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখ অকণমান বেছিকৈ দিব, যিহেতু আচাৰত নিমখটো অলপ বেছি হ'লেই ভাল লাগে। আৰু গোটেইখিনি মিলাই সানি দিছোঁ। আৰু এইখিনি এতিয়া ৰ'দত দিব লাগিব। আৰু এয়া চাওক, আগতেও মই অলপ শুকুৱাই থোৱা আছে নিমখ হালধি সানি, তাৰ লগতে একেলগে গোটেইখিনি মেলি দিম। চালনীত দি দিছোঁ, কাৰণ প্লেটখনত শুকাই নাযাব। চালনীত দিলেহে বিলাহীখিনি ভালদৰে শুকাব। আৰু ভালকৈ শুকালেহে বিলাহীটো আচলতে আচাৰটো ভাল হৈ থাকে বেছিদিন। এয়া চোকা ৰ'দত 4-5টা চোকা ৰ'দত দিম। চাৰিদিনৰ পাছত এয়া চাওক, আমাৰ কণবিলাহীখিনি ধুনীয়াকৈ শুকাই গ'ল আৰু এতিয়া আচাৰ কৰিব পৰা হৈ গ'লোঁ। প্ৰথমতে গেছত এখন কেৰাহী গৰম কৰি লৈছোঁ, কাৰণ শুকান মছলাখিনি ভাজিব লাগিব। আৰু শুকান মছলাৰ ভিতৰত লৈছোঁ এয়া চব কুটি, ক'লা জিৰা, শুকান জলকীয়া, মিঠি গুটি, আজৱাইন, জিৰা আৰু সৰিয়হ। গোটেইখিনি একেলগে দি এতিয়া ভাজিম। এয়া ভাজি হৈ গৈছে। এতিয়া মিক্সিত গুড়ি কৰি ল'ম, মিক্সিত পিচি পেলাই। এয়া মিক্সিত পিচি ল'ম। আনহাতে কেৰাহীত তেল দি লৈছোঁ। আৰু তেল গৰম হ'লত দিছোঁ কেইটামান পাঁচফোৰণ। আৰু পাঁচফোৰণকেইটা তেলত দি পেলাই গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু তেলখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। এয়া বিলাহীখিনি বাতি এটাত লৈ লৈছোঁ আৰু শুকান মছলাখিনি দি দিম বিলাহীখিনিৰ ওপৰত। দি পেলাই ভালদৰে লৰাই দিছোঁ। আৰু দিম এয়া ঠাণ্ডা কৰি লোৱা গৰম তেলখিনি ঠাণ্ডা কৰি ল'লোঁ আচলতে, সেইখিনি দি দিছোঁ। দি পেলাই ভালদৰে লৰাই দিছোঁ। আৰু এটা বস্তু দিবলৈ আছে, যিটো আচাৰত সদায় দিয়া হয়, ভিনেগাৰ। মই আপোনাৰ ভিনেগাৰ লৈছোঁ। ভিনেগাৰ 2 চামুচমানেই হ'ব, প্ৰায় 2 চামুচমান দিছোঁ। দি পেলাই ভালদৰে লৰাই দিছোঁ। আৰু এয়া আমাৰ কণবিলাহী আচাৰ হৈ গৈছে। আৰু বন্ধুসকল, আজি কণবিলাহীৰ আচাৰ ৰেচিপিটো কেনে পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। জ্যোতিষ ব্লগ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিবলৈ কাষতে থকা বেল আইকনটো দবাই দিব। আৰু বন্ধুসকল, বহুত দিন আচলতে মই বেলেগ ভিডিঅ' দিব পৰা নাই। আৰু যিহেতু বন্ধ হৈ আছে কৰোণাৰ বাবে সকলো, সেয়েহে ঘৰতে আছোঁ। গতিকে আপোনালোকৰ ৰেচিপিকে শ্বেয়াৰ কৰি আছোঁ। ধন্যবাদ।